নমস্কাৰ, আপুনি যদি কোভিশিল্ড ভেকচিন লৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি পৰিছে এক সুখবৰ। লেঞ্চেটৰ এটা পৰীক্ষামূলক অধ্যয়নত লেঞ্চেটে উল্লেখ কৰিছিল যে কোভিশিল্ড ইমান ফলপ্ৰসূ হোৱা নাই। শ্ৰীৰাম ইনষ্টিটিউটৰ যি কোভিশিল্ড ভেকচিন, এই কোভিশিল্ড ভেকচিন যিসকল ব্যক্তিক দিয়া হৈছিল, যিসকল ব্যক্তি ভেকচিনেট হৈছিল, এই ব্যক্তিসকলৰ ওপৰত AFMS সংস্থাটোৱে যি বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰীক্ষা কৰিলে, এই পৰীক্ষাত আটাইতকৈ ডাঙৰ বা আটাইতকৈ সুখবৰবোৰ আমাৰ বাবে আহি পৰিছে। নমস্কাৰ, মই নৱ দুৱৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ N4U আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰটো চাওঁ। যদি আপুনি কোভিশিল্ড ভেকচিনেৰে ভেকচিনেট হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা খুব ভাল খবৰ। এই খবৰটো জানি আপুনিও নিশ্চয় ভাল পাব। শ্ৰীৰাম ইনষ্টিটিউটৰ যি কোভিশিল্ড ভেকচিন, এই কোভিশিল্ড ভেকচিন যিসকলক দিয়া হৈছিল বা যোনবোৰ ব্যক্তিক দিয়া হৈছিল, এনেধৰণৰ 15 লাখ ব্যক্তিৰ ওপৰত এটা অধ্যয়ন কৰা হৈছিল AMFS সংস্থাটোৰ দ্বাৰা, আৰু এই সংস্থাটোৱে প্ৰকাশ কৰিছে এক ডাঙৰ তথ্য। এই সুখবৰখিনি, এই ডাঙৰ তথ্যখিনি জনালে নীতি আয়োগৰ সদস্য VK পলে এখন প্ৰেছ মিটিঙত। নীতি আয়োগৰ সদস্য VK পলে প্ৰেছ মিটিংখনত উল্লেখ কৰিলে যে তেখেতসকলে যিটো পৰীক্ষা কৰিছিল বা যিটো অধ্যয়ন কৰিছিল, এই অধ্যয়নটোৰ আছিল 15 লাখ ডক্টৰছ। 15 লাখ ডক্টৰছৰ ওপৰত এই অধ্যয়ন কৰা হৈছিল, আৰু 15 লাখ ডক্টৰ বা নাৰ্ছৰ ওপৰত অধ্যয়ন কৰাৰ পিছত এই তথ্যখিনি ফাদিল কৰিছে। AMFSে বহুত ডাঙৰ এটা ডাটা লৈ, 15 লাখ ডক্টৰ এটা ডাটা লৈ এই অধ্যয়নটো কৰিছিল কোভিশিল্ড ভেকচিন লোৱা ব্যক্তিসকলৰ ওপৰত। গতিকে এনেধৰণৰ অধ্যয়নত ভুল হোৱাৰ চান্সেছ বহুতেই কম থাকে। 15 লাখ ডক্টৰক লৈ কৰা এই অধ্যয়ন বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ অধ্যয়ন ৰূপে পৰিচিত হৈছে। এই অধ্যয়নটোত প্ৰকাশ কৰে যে 93% কোভিড ইনফেকশ্যনৰ পৰা বাচিব পাৰে যিসকল ব্যক্তিয়ে কোভিশিল্ড ভেকচিন লৈছে। মনত ৰাখিব, 93% ইনফেকশ্যনৰ হাৰ কমিব যিসকলে কোভিশিল্ড ভেকচিন লৈছে। 93% আৰু 98% মৃত্যুৰ হাৰ কমি আহিব। মানে যিজন ব্যক্তিয়ে কোভিশিল্ডৰ 2টা ড'জ লৈছে তেখেতসকলৰ মৃত্যুৰ যিটো শতাংশ, মৃত্যুৰ শতাংশ 98%লৈকে কমি যায়। মাত্ৰ 2%হে চান্সেছ থাকে। আৰু যিসকলে মাত্ৰ এটা ড'জ লৈছে, যিসকল ব্যক্তিয়ে মাত্ৰ এটা ড'জ লৈছে, তেখেতসকলৰ বাবেও সুখবৰ যে তেখেতসকলৰ দেহতো ইমিউনিটি গঢ়ি তোলাত খুব বেছি সহায় কৰে কোভিশিল্ড ভেকচিনটোৱে। আশা কৰোঁ আপোনালোকে এই খবৰখিনি নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি আপোনাৰ ফেমিলি, ফ্ৰেণ্ড চাৰ্কল সকলোৰে মাজত এই খবৰটো শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।